হে গাইছ ওয়েলকাম টু বেক টু মাই ইউটিউব চেনেল ব্লগ আৰু গাইছ বহুত দিনৰ মূৰত আহিছোঁ লং ভিডিঅ'ত আৰু দুদিন ভিডিঅ' দিয়াই নাই মানে বহুত দিন হোৱা নাই বাৰু দুদিন তিনিদিনমান হ'ল আৰু লং ভিডিঅ' দিয়া নাই আৰু ভাবিলোঁ সেইকাৰণে আজি এটা মানে লং ভিডিঅ' লৈ আহোঁ বুলি কিনে তো ভিডিঅ'টো শেষক লাগিছে মানে নৰ্মেলি ব্লগ গাইছ ক'ত ইমান ঘূৰিবলৈ নাযাওঁ কাৰণ যিহেতু বাৰিষা মানে বৰষুণ দুদিন খুব বৰষুণ দি আছে আমটিৰ কাৰণে সেইকাৰণে ক'তো ওলাব নোৱাৰোঁ মায়ে আৰু যায় সিখন পাৰাত যায় আৰু বৰ্তমান মায়ে যায় বৰ্তমান গাখীৰ ল'বৰ কাৰণে বতৰটো আৰু চাহ গাইছ বতৰটো একদম বৰষুণ ওলাইছে আৰু ৱাইফাতে পৰা ছাগলী দি আহিলে ৱাইফ আৰু ভণ্টিয়ে ক'ত নাজানো মই আজি আৰু এনেই আৰু ব্লগটো নৰ্মেলি বনাইছোঁ যিহেতু ঘৰতে আছোঁ আৰু বৰষুণ দিলে আৰু আমাৰ এই জেগাগিলা এনেকুৱা হৈ যায় কি আৰু কম গাইছ এনেকুৱা আমাৰ মানে জেগাটো অলগিলা পাথাৰ না পাথাৰৰ মাজত ঘৰ সেই ঘৰ মেইন ৰাস্তাঘৰ সিঘৰ হৈছে আৰু এইখিনিত মানে আমাৰ পাথাৰৰ মাজত ঘৰ ডাইৰেক্ট যদি কোনোবাই উকিয়ামত আহে না উকিয়ামৰ ৰাস্তা ঘৰতে ক'ব লাগিলে এইখিনি এই শিৱ মন্দিৰ আছে এইখিনি এটা শিৱ মন্দিৰৰ অলপ আগতে ভাতি সৰকি আহি আৰু এইটো আমাৰ ঘৰটো দেখাই দিলা আৰু ফুলকেইটা কি মজাকে ফুলি আছে দেই আৰু গাইছ ইফালে বৰ্তমান ওলালে আমি ৱাইফৰ লগত গৰুকেইটা বৰ্তমান দিয়া সংগাই বতৰটো পানী পৰি আছে একটু কৰি মানে অলপ নহয় অলপ বেছিকৈ পৰিব ধৰিছে তথাপিও গৰুকেইটা দিয়া হওঁ আৰু ইমান জোৰকৈ নপৰিব চাগে এনেকৈ পৰা বৰষুণ কেতিয়াও এৰিব নাজানে আৰু ইফালে অ'কে কি ক'ত আছে আৰু হাতুৰি খুটি লৈ ওলাই লওঁ পূৰা গৰু দিবৰ কাৰণে এইয়া ভণ্টি ওলাইছে বৰ্তমান গৰু বহুতকেইটা আছে না মানে বহুতকেইটা নহয় বাৰু 5টা আছে 5টা গৰু একেলাই চম্ভালাটো সম্ভৱ নহয় সেইকাৰণে অৰেকেইটা ওলালোঁ আৰু বেছিভাগতো মই আজিয়ে গৰু দি পাওঁ বেছি মই গৰু দি নাপাওঁ কাৰণ মই ৰাতিপুৱাই 7টা বজাতে ওলাই যাব লাগে আজি যিহেতু কামো নাই সেইকাৰণে মই আহিলোঁ আৰু গৰুকেইটা দিবৰ কাৰণে ময়ো ওলালোঁ কুটানটোৰ লগতে খুঁটিকেইডাল লৈ আৰু ক'ব লাগিলে আৰু গৰু আছিলে আমাৰ হালোৱা গৰু আছিলে হাল বোৱাৰ কাৰণে কাৰণ সেইকেইটা মানে যিহেতু মই কলেজত পঢ়ি আছিলোঁ না কলেজত পঢ়াৰ কাৰণে হ'ল কলেজৰ অলপ ফিজ ফুৰিবৰ কাৰণে শিকিব লগা হ'ল আৰু সেইকাৰণে উপায় নাই আৰু হ'ল বহুত দিন হোৱা নাই 1 বছৰমান হ'ল আৰু গাই ইফালে আৰু এইকেইটা বিকি কিনি সেইকেইটা আছে আৰু বৰ্তমান আমাৰ 11টামান গৰু আছিলে বাকী গোটাই ঘৰৰ প্ৰব্লেমতে বিকি শেষ হ'ল এতিয়া বৰ্তমান এইকেইটা আছে আৰু গাইছ ক'ব লাগিলে আজিকালি গৰু বহুত মানুহৰ ঘৰতে কম গৰু দেখা পাব আজিকালি কিলা পাথাৰগিলা যে না গৰু দি নাহাল বায় আজিকালি ক'ব লাগিলে গোটাই ট্ৰেক্টৰেদি হাল বায় না গৰু দি হাল বোৱা কমেই দেখা পাব আজিকালি প্ৰায়ভাগ বৰ্তমান বাজিলে 11টা বাজিলে এতিয়া বৰ্তমান পূৰা ভণ্টি আৰু মই আৰু ৱাইফ যাই আছোঁ আমি এতিয়া বৰ্তমান বকত ইফালে আমাৰ মিলিমিতি পূৰা কাপোৰ ওলাই আছে কাপোৰ এইযোৰা আৰু নতুন লৈছে এয়া ইফালে আৰু গেছ গা পা ধুই পূৰা ৰেডি চলা তলা পিন্ধি ৱাইফৰ ৰেডি তাৰ ভণ্টি ওলাই আছে এখন বাইকত 3টা যাম ইয়াৰ পৰা বেছি দূৰ নহয় ওচৰ সেইকাৰণে 3টা বেলেগে যাম আৰু এইফালে ভণ্টি ওলালা বৰ্তমান ইফালে আইতাৰ কাৰণে বৰ্তমান কুচিয়া মাছ আমি ধৰি থৈছিলোঁ সেয়া কুচিয়া কেইঘৰ বৰ্তমান আইতাক লৈ যাওঁ এতিয়া বা মায়ে পূৰা পলিথিনত ভৰাই দি আছে কুচিয়া মায়ে পূৰা পলিথিনত ভৰাই দিল আৰু একোতো নিবলৈ নাই সেইকাৰণে কুচিয়া কেইঘৰমান মানে আইতাই কুচিয়া খাই খুব ভাল পায় সেইকাৰণে কুচিয়া কেইঘৰমান ধৰি থৈছিলোঁ মই ৰাতি মানে টৰ্চ চাই কেনে এফালে ভণ্টি আৰু ৱাইফে পূৰা ৰেডি এতিয়া বৰ্তমান আমি যাই আছোঁ তো চাই থাকোঁ ভিডিঅ'টো শেষক লাগে কি কৰোঁ কি নকৰোঁ গোটাই দেখা পাই থাকিব আৰু আজি ব্লগটো এয়া গাইছ দেখো আমাৰ আইতাই জাখানি থৈছে আমাৰ বাবে ইমান মৰম কৰে কাৰ আইতাকে মৰম কৰিব চাওক এই চাৰিখন জেখা আইতা আমাৰ আইতা দগাছ ফাইনেলি আমি আইতাৰ ঘৰত আহি পাইছোঁ তো আইতাৰ ঘৰত আহি ঘৰৰ ভিতৰত থুকি আছোঁ আৰু পূৰা মুখ হাত ধুই কিনে ইফালে আৰু আমাৰ মিলি সেয়া মিলিৰ হাঁহি তাক নাচিছা আইতাই আমাক এনেকৈ গালি পাৰে যদি নিজৰ তিৰিৰ নাম কৰা ক'লে তাৰ আচল নামটো নহয় তাক এনে আমাৰ গাঁৱত নাম থৈছে তিৰিতা বোলে কেলে সকলোৱেও তাকে আমাৰ আইতাই খং উঠে তাকে কি ভাষা মিলি বুলি কোৱাতে সেই ওর মানুহে বুঝে নাপায় নাকি
সোণালী নাংটা সোণালী দিবি ৰ টিংগান দিবি চাই গাইছ এতিয়া বৰ্তমান মই যাই আছোঁ বামনিগাং মানে ৰেল ষ্টেচনত কিয় যাই আছোঁ পৰা তাৰ লাগি যাই ৰখি আছোঁ বৰ্তমান এইফালে মামা হয় তো মামাৰ লগতে বৰ্তমান আমি যাই আছোঁ তো চাই থাকক ভিডিঅ'টো শেষক লাগি কিয় যাই আছোঁ পৰা শুই আছোঁ আৰু শেষক লাগি চাবি এয়া বামনিগাং ৰেল ষ্টেচনত আহি পাইছোঁ আমি বৰ্তমান আৰু মানে গাইছ কালি আমি যাম কামাখ্যা তো সেইকাৰণে মানে টিকেটটো মানে সুধিব আহিছিলোঁ আৰু কেইটা বজাত যাব ট্ৰেইনখন সেইটো সুধিব আহিলোঁ ৰিক্স নাই না চলে না নচলে আজিকালি ট্ৰেইন আমাৰ এগৰাকী মানে যোৱা বছৰ সেনেকুৱা হৈছে যাব পৰা কিছু অহা বাৰত মানে ট্ৰেইন নচলে বাছগাড়ী ৰেজিষ্ট্ৰেশ্যন সেইকাৰণে মানে আগতীয়াকৈ এইবাৰ আহিছোঁ আৰু আগতীয়াকৈ আহি কিনে পোষ্টটো কৰি ল'লোঁ তো কালি ফাইনেলি আমি কামাখ্যা যাম তো ভিডিঅ' পাব গাইছ ইটো যদি চাইছে সকলে নতুন ভিউৱাৰ্ছগিলা চেনেলটোকে ছাবস্ক্ৰাইব কৰি দিব গাইছ সুধিলোঁ যাৰ বৰ্তমান আৰু এতিয়া যাই আছোঁ আমি ঘৰত দেখি তো চাই থাকক পূৰা আমি যাম মাতে ঘূৰি তো কালি পূৰা পাব ভিডিঅ' তো যিসকলে নতুন চাই আছে না চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বঢ়িয়া বঢ়িয়া চদাইব গাইছ অঁ তো এই চাই গাইছ ভিউ ৰেল ষ্টেচনৰ পূৰা ভিউ যা চ' গাইছ আহি পালোঁ পূৰা ৰেল ষ্টেচনৰ পৰা আহি দেখা পাম চাওক ইয়াতে পূৰা কাঠলৰ পাৰ্টি হৈছে সকলোৰে এইয়া ঘৰত কাঠল গাছ নাই যে সেইকাৰণে বেলেগত খাব আহিব লগা হৈছে পুৰণি গিলাং কুচা মোবাইল মাইহঁতে লৈছে পুৰণি মোবাইলটো আৰু আগে গিলাং আগৰ ক'ত আছে দুটা আছিলা দুটা হৈছে মাইহঁতে লৈছে এই লাও নাই ৰেখা হেৰি তোৰ হেৰি হেৰি ফাই হেৰিটো চাচোন চা তোক বোলে হেৰি কয় টিভিজন যে চিমিন মাৰি মাৰি বোলে যে ফুলদি কৰি আছা এতিয়া এয়া ভাত খাব ল'লোঁ আমি এয়া গাহৰি মাংস ব্ৰইলাৰ এই ৱাইফ আৰু ভণ্টি গাহৰি মাংস নাখায় না সিহঁতৰ কাৰণে ব্ৰইলাৰ আনিছে মই আৰু গাহৰি মই একদম গাহৰি লাভাৰ দেই ইফালে পূৰা ভাত চাত খাই লওঁ আৰু যিহেতু যাবৰ কাৰণে গধূলি বনা সেইকাৰণে পূৰা ভাত চাত খাই লওঁ তেওঁলোক পাইছোঁ ভাত চাত খাই কিনে চাই থাকক মোক সিতা মোবাইল দিবি ফাই সৰুটা তাক বোলে টাচ মোবাইল লাগে গাইছ হা মোৰ বোলে মোৰ আগৰ মোবাইলটো আগে এটা কিনিছো সিতা নাপাই তো কিমান কাঞ্চি লালে বোলে আইতাৰ তাত এতেনো সৰু গালত ক'ত আছে তাকে দুখাব খুজি আছে সেই দেচোন দে চাং দে কেনেকুৱা এইয়া লালে এই দুটাৰ ফটো আছে এইয়া মোৰ ফটো এইয়া এইয়া মোৰ ফটো চা আগৰ সৰুৰ গালত এটা মাইৰে কিতা কথা মাইৰে ৰে এটা আৰু এইয়া এই ৱাইফে তাকে চাই আছে বাৰু এইয়া মোৰ ফটো কি খাতা সৰু কালো কি কা তো পানী পৰং পৰং কৰি আছে সোনকালে ঘৰত যাব লাগিব কাৰণ পানী পৰিলে দিগদাৰ হৈ যাব আৰু মই মুখত ভৰাই দিছোঁ দেই গাইছ ইফালে আৰু আইতা বোলে জেখা কিনি থৈছিলা সেই জেখাকেইখন মানে লৈ যাব গৈ আছে আৰু কি কৰি লৈ যাম আহিছোঁ তিনিটা ইয়াৰ হাঁহি চাওক জেখা মাৰিব পাবি গাইছ বৰ্তমান চিকি আহি পালোঁ ঘৰ পূৰা একদম চলা তলা চিকি অৱস্থা নোহোৱা হৈছে আইতা যে জাখা আনিছিলা সেই জাখা দুখন লৈ আহিলে দুখন ৰখি গ'ল ইমান তিনিজন মানুহ না সেইকাৰণে আৰু আনিব নোৱাৰিলোঁ আৰু ভালে ৱাইফক চানা লেভেল তাৰ কুৰুমা খাব পাৰে আজিলৈ ব্লগটো এইখিনি আছিলে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু অহাকালি আমি যাই আছোঁ বৰ্তমান কামাখ্যা তো যিসকলে নতুন কৰি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি কয় নেক্সট ভিডিঅ' লগ পাম তো অহাকালি লগ পাম তো আজিলৈ আহিছোঁ বাই বাই গাইছ